নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আজি মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোত মই আহিছোঁ মেৰবিল চাচনি। ইয়াত আজি আছে আৰু কাৰোবাৰ নম্বৰ আছে দি দে ছেভ কৰি লওঁ। অ' মা পালোহি ন ফাইনেলি। বহুত মানুহ হৈছে আজি, আপোনালোকক মই অকণমান দেখাবলৈ চেষ্টা কৰিম। একেবাৰে প্ৰথমৰ পৰা মই দেখাইছোঁ আপোনালোকক। এয়া প্ৰথম সোমোৱা গেটখন। চাচনিত আজি দুদিনীয়াকৈ মেৰবিল উৎসৱ উদযাপন কৰা হৈছে। আজিটো হৈছে প্ৰথম দিন আৰু মেৰবিলখন আপোনালোকে দেখিছে। এই ৰাস্তাটোৰ দুই কাষে পানী আছে, যিহেতু এখন বিল হয় আৰু বাৰিষাৰ ছিজনত পানী ইয়াত বহুত হয়। এতিয়া কমি আছে, সেইকাৰণে ইয়াত গাড়ী ৰখাব পাৰিছে বা পাৰ্কিং কৰিব পাৰিছে। আৰু আজি এই উৎসৱত ভিতৰলৈ গাড়ী বৰ বেছি সোমাবলৈ দিয়া নাই, দুই এখন গৈছে আৰু আমি সেইকাৰণে খোজকাঢ়ি যাব লগা হৈছে। 2 কিলোমিটাৰমান হ'ব। তো ব'লক আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰোঁ। এয়া আপোনালোকে দেখিছে বাৰেবৰণীয়া বস্তু ওলাইছে, যিহেতু বাণিজ্য মেলা আহিছে। গ্ৰন্থমেলা আছে, লগতে সাংস্কৃতিক সন্ধিয়াও আছে। তো মেৰবিলখনলৈ আপুনি বেলেগ দিনতো আহিব পাৰে। বহুত ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ। যদি ভাল পায় আপোনালোকে এবাৰ আহিব পাৰে। আৰু ইয়াত দেখিছে বিল, দেখিছে বিলখনত পানী ওফন্দি আছে। আচলতে এই ঠাইখন দ্বীপৰ নিচিনা, চাৰিওফালে পানীৰ আগুৰি থাকে। আৰু প্ৰথম সোমোৱা ঠাইত পানী কম হৈ আছিল, কাৰণ তাত ঠাইখন বাম হয়। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত অনুষ্ঠানবোৰ পাতিছে। ব'লক তেতিয়াহ'লে আৰু অলপ ভিতৰলৈ সোমাই যাওঁ। এতিয়াও বনাই আছে, সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে। লাহে লাহে বনাই থাকিব পৰ্যটন বিভাগে। আৰু আজি ইয়াত জল দেৱতাৰ মূৰ্তি উন্মোচন কৰিছে। দেখিছে আপোনালোকে, মানুহবিলাকে গোট খাই আছে। ইয়াত আচলতে জল দেৱতাৰ মূৰ্তি উন্মোচন কৰিব লৈ আছে। ইয়াত দেখিলে এখন নাওৰ ওপৰত এগৰাকী দেৱী মূৰ্তি আৰু পিছফালে আছে এজন দেৱতা। ইয়ে হৈছে জল দেৱতা। আৰু ইয়াত এটা কাহিনী আছে, এইটো হৈছে যে ইয়াত আগতে গোঁসাই ঘৰ আছিল আৰু গোঁসাই জীয়েক বা কইনা আছিল দিতি। আৰু এই ছোৱালীগৰাকীক জল দেৱতাই বিয়া পাতিম বুলি গোঁসাইক সপোনত দেখাইছিল, আৰু সেইকাৰণে গোঁসাই এই কইনাক জল দেৱতালৈ আগবঢ়াই দিছিল। আৰু আপোনালোকে যদি সেই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ব'লক আৰু অকণমান আপোনালোকক মই দেখুৱাই দিওঁ। ফটো পিছত ল'ম দেই। এক ছেকেণ্ড।